নমস্কাৰ আছামিজ কনচেপ্ট চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। চোৱা আজি এই সাতুৰঙী আকাশখন, নাই কোনো তাত কলা ধোঁৱাৰ আৱৰণ। বৰ্তমান লকডাউন হৈ আছে, বিভিন্ন ধৰণৰ যান বাহনে হওক বা কল কাৰখানা হওক সকলোবিলাক বন্ধ হৈ আছে, যাৰ ফলত কি হৈছে পলিউশ্যন বহুত বেছি পৰিমাণে কমি গৈছে। আপোনালোকে কিছুমান কথা জানি আচৰিত হ'ব যে মাত্ৰ এই কেইটামান দিনত কিমান বেছি পৰিমাণে পলিউশ্যন কমিছে। আৰু লকডাউনৰ ফলত আমাৰ অৰ্থনৈতিকভাৱে যথেষ্ট বেয়া প্ৰভাৱ পৰিলেও প্ৰকৃতিৰ ওপৰত কিন্তু ইয়াৰ যথেষ্ট ভাল প্ৰভাৱ পৰিছে। গতিকে এই লকডাউনৰ ফলত বিভিন্ন ধৰণৰ মিডিয়াম হওক, এয়াৰ হওক, ৱাটাৰ হওক বা ৱাইল্ড লাইফ এনিমেল অৰ্থাৎ জীৱ জন্তুৰ ওপৰত হওক, এই লকডাউনৰ কি ধৰণে ভাল প্ৰভাৱ পৰিছে আমি কিছুমান কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে ভালদৰে ডাটা চাই জানিবলৈ চেষ্টা কৰিম। গতিকে আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। কৰোণা ভাইৰাছৰ বাবে লকডাউন হোৱাৰ ফলত প্ৰকৃতিৰ ওপৰত আচলতে কি ধৰণে প্ৰভাৱ পৰিছে সেই কথা আমি ভালদৰে বুজিবলৈ কেইখনমান ফটোৰ উদাহৰণ চাওঁ আহক। Perfect. ফলত প্ৰতি বছৰে অলমষ্ট 7 মিলিয়ন অৰ্থাৎ 70 লাখতকৈ বেছি মানুহৰ মৃত্যু হয়। এতিয়া যদি আমি কৰোণা ভাইৰাছৰ বৰ্তমান ডাটা চাওঁ, এতিয়া মইতো আজি 11 তাৰিখ, আজি ভিডিঅ'টো বনাই আছোঁ 11 তাৰিখে, চ' পিছলৈ বাঢ়িব পাৰে বাৰু। বৰ্তমান কিন্তু 16 লাখতকৈ বেছি মানুহ ইনফেক্টেড হৈ আছে আৰু অলমষ্ট 1 লাখতকৈ বেছি মানুহৰ ইতিমধ্যে মৃত্যু হৈছে। কিন্তু আমি যদি ডাটাটো যদি কম্পেয়াৰ কৰোঁ, দুইটাৰ যদি পাৰ্থক্য চাওঁ, যে কৰোণা ভাইৰাছতকৈ বেছি আটাইতকৈ বেছি যদি আমি যদি চিন্তনীয় বিষয় আছে এইটো এয়াৰ পলিউশ্যনৰ বিষয়টো, যিটো আমি ভাবিব লাগিব ভালকৈ, কাৰণ প্ৰতি বছৰে 70 লাখতকৈ বেছি মানুহৰ মৃত্যু হৈ আছে। এতিয়া আমি জানো যে এয়াৰ পলিউশ্যনৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্যৰ লগত ৰিলেটেড বিভিন্ন ধৰণৰ বেমাৰ হয়, চ' তাৰ ফলত বিভিন্ন লোকৰ মৃত্যু হৈ আছে। আৰু আমি যদি চাওঁ ৰিপৰ্ট যদি চাওঁ, পৃথিৱীৰ ভিতৰতে আটাইতকৈ টপ যিবিলাক চিটি য'ত আটাইতকৈ বেছি এয়াৰ পলিউশ্যন হয়, আমি দেখি অলপ আচৰিত হ'ম যে ইণ্ডিয়াৰ ভালেকেইখন চিটি আছে এই লিষ্টখনত। আৰু এই লিষ্টখন ফেব্ৰুৱাৰী 2020 হয়। এই লিষ্টখনৰ অনুসৰি গাজিয়াবাদ হওক, দিল্লী হওক, নয়ডা হওক, লক্ষ্ণৌ, মুজাফৰপুৰ বহুতকেইখন চিটিজ আছে ইণ্ডিয়াৰ য'ত মানে টপ পলিউটেড চিটিৰ ভিতৰত নাম আছে। গতিকে এটা ডাঙৰ চিন্তাৰ বিষয়। এতিয়া যদি আমি চাওঁ যে কোনবিলাক কেনেধৰণে আচলতে এয়াৰ পলিউশ্যন হয়, কোনবিলাক গেছে এয়াৰ পলিউশ্যন কৰে, কাৰ্বন হওক, নাইট্ৰজেন হওক, ছালফাৰ হওক, এইবিলাকৰ অক্সাইডসমূহে এয়াৰ পলিউশ্যন কৰিব পাৰে। এতিয়া এই অক্সাইডসমূহ ক'ত পোৱা যায় আমি যদি ভালকৈ চাওঁ, বিভিন্ন ধৰণৰ যান বাহনে হওক, কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই হওক, বিভিন্ন মাধ্যমৰ ফলত এইবিলাক গেছ ওলাব পাৰে। কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড ওলাব পাৰে, যাৰ ফলত এয়াৰ পলিউশ্যন হ'ব পাৰে। এতিয়া যদি আমি ভালকৈ যদি পিকচাৰ কেইটামান আমি চাম, পিকচাৰকেইটাৰ ওপৰত আমি ভালকৈ ধৰিব পাৰিম যে লকডাউনৰ পাছত আচলতে কি ধৰণৰ প্ৰভাৱ পৰিছে, কেনেধৰণে প্ৰভাৱ পৰিছে নাইট্ৰজেন ডাই অক্সাইড কমাৰ ওপৰত। নাইট্ৰজেন ডাই অক্সাইডৰ বাবে আমি কেইখনমান ফটো চাওঁ, আমি দেখিম যে প্ৰথমটো মুম্বাইৰ এখন ফটো দেখিছোঁ। ইয়াত দেখিছে দুটা ধৰণৰ আছে হা, ৰেড কালাৰৰ লাইন এটা দেখিছে, পিছত তলত ডট ডট লাইন। যিটো ৰেড কালাৰৰ ডাইৰেক্ট লাইনডাল দেখিছে সেইটো হৈছে 2020 ৰিপৰ্ট, আৰু যিটো ডট ডট এইটো লাইন দেখিছে সেইটো 2019, ঠিক আছে। আৰু ইয়াত 0, 50, 100 এইবিলাক আছে কনচেনট্ৰেশ্যন এমাউণ্ট, কিমান বেছি এমাউণ্টত ইয়াত বাঢ়িছে বা কমিছে। চ' এতিয়া যদি আমি মাৰ্চ মাহত চাওঁ, লকডাউনৰ আগলৈকে 2020 ৰিপৰ্ট যদি চাওঁ, লকডাউনৰ আগলৈকে কিমান বেছি পৰিমাণে এনেকৈ ইনক্ৰিজ হৈ গৈ আছে, কিন্তু লকডাউনৰ পিছত আমি দেখিম যথেষ্ট পৰিমাণে সেইটো ভেলু ডিক্ৰিজ হৈছে, কমিছে। ঠিক তেনেদৰে দিল্লীৰ চাওঁ, দিল্লীৰো কমিছে, দেখিছে নহয় কিমান পৰিমাণে কমিছে, চেন্নাইৰ কমিছে, কলকাতাৰ কমিছে, তাৰপিছত ঠিক তেনেধৰণে বেংগলোৰো কমিছে। চ' এইবিলাক যিবিলাক মেইন পলিউটেড চিটি য'ত আটাইতকৈ বেছি এয়াৰ পলিউশ্যন হয়, চ' তাত কমিছে। যিটো PM 2.5 সেইটোৰ পৰিমাণো যথেষ্ট পৰিমাণে কমিছে। এতিয়া দিল্লীৰ কথা যদি চাওঁ, দিল্লীত অলমষ্ট 71%লৈকে কমি গৈছে PM 2.5ৰ পৰিমাণ। এতিয়া PM অৰ্থাৎ পাৰ্টিকুলেট মেটাৰ, এইটো এনেকুৱা ধৰণৰ কিছুমান মেটাৰ আছে যি বতাহত থাকে, এয়াৰত থাকে, যিয়ে মানুহৰ বিভিন্ন ধৰণৰ লাঞ্চ হওক বা বিভিন্ন ধৰণৰ হেল্থ ৰিলেটেড বেমাৰ উৎপত্তি কৰিব পাৰে।
এতিয়া নাইট্ৰজেন ডাই অক্সাইডৰ পৰিমাণো যথেষ্ট পৰিমাণে কমি গৈছে, অলমষ্ট 71%লৈকে কমি গৈছে। প্ৰথমে লকডাউনৰ আগৰ ওচৰত অলমষ্ট 52 পাৰ কিউব মিটাৰলৈকেও গৈছিলে, তাতকৈ বেছিও গৈছিলে। এতিয়া সেইটো ভেলু কমি গৈ 15লৈকে আহিছে। আৰু মই অলৰেডি ক'লোৱে WHO ৰিপৰ্টৰ মতে কি 25তকৈ বেছি হ'লে আনছেফ হয়। গতিকে লকডাউনৰ যিটো পজিটিভ ইম্পেক্ট আমি দেখিবলৈ পাইছোঁ যে এয়াৰ পলিউশ্যনত যথেষ্ট এটা ডাঙৰ পজিটিভ ইম্পেক্ট আমি দেখিবলৈ পাইছোঁ। লকডাউনৰ ফলত পানীৰ ওপৰতো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখা গৈছে। এনেই নৰ্মেল ডেইজত কি হয়, যেতিয়া ফেক্টৰীজবিলাক অ'পেন থাকে, যেতিয়া খোলা থাকে, তেতিয়া আমি দেখিবলৈ পাওঁ যে যিবিলাক ডাঙৰ ডাঙৰ নদী, গংগা নদীয়ে হওক বা যমুনা নদীয়ে হওক, এইবিলাকত কি হয়, এই ফেক্টৰীজবিলাকৰ পৰা ওলোৱা অপদাৰ্থ যিবিলাকত বহুত বেছি পৰিমাণে কেমিকেলছ মিক্স থাকে, সেইবিলাক গৈ পেলানি মিক্স হয় এই নদীবিলাকত পানীৰ লগত। আৰু সেইবিলাকে কি কৰে, নদী একদম পলিউশ্যন কৰি দিয়ে, গোটেই পানীখিনি পলিউটেড কৰি দিয়ে। কিন্তু বৰ্তমান কি হৈছে, এইবিলাক যিহেতু বন্ধ হৈ আছে, গতিকে আমি বৰ্তমান পিকচাৰ চাব পাৰিম যে যমুনা বা গংগা নদীবিলাকৰ যিটো বৰ্তমান অৱস্থা, পানীৰ যিটো পৰিমাণ যথেষ্ট পৰিমাণে ভাল হৈ আছে। গতিকে সেইটো এটা আমি ক'ব পাৰিম এটা ডাঙৰ পজিটিভ ইফেক্ট পৰিছে লকডাউনৰ ফলত। লকডাউনৰ ফলত জীৱ জন্তুবিলাকৰ ওপৰতো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখা গৈছে। এতিয়া আমি কেইদিনমান ঘৰত আবদ্ধ হৈ থাকোঁতে আমাৰ কিমান বেছি পৰিমাণে ব'ৰ অনুভৱ হৈছে, কিমান অশান্তি লাগিছে। আমাৰ প্ৰয়োজনীয় সকলোবিলাক সামগ্ৰী আছে, ইণ্টাৰনেট আছে, খোৱা বস্তু আছে, তথাপিও আমাক ব'ৰ লাগিছে, নহয় জানো? কিন্তু আমি জীৱ জন্তুবিলাক যে কিমান বেছি আমি যে বছৰ বছৰ ধৰি যে চিৰিয়াখানা আদিবিলাকত যে আবদ্ধ কৰি ৰাখোঁ, তেতিয়া সেইবিলাকৰ কথা ভাবকচোন। বাকী এনিৱেজ, এতিয়া ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ফটো হওক বা ভিডিঅ'জ হওক ভাইৰেল হোৱা আপোনালোকে দেখা পাইছে। তাৰ ভিতৰত বহুতবিলাক ফেকো হ'ব পাৰে, কিছুমান ৰিয়েল হ'ব পাৰে। বাকী যিয়ে নহওক, যথেষ্ট পৰিমাণে আমি দেখি পাইছোঁ যে জীৱ জন্তুবিলাক মুকলিকৈ বিচৰণ কৰিছে, যথেষ্ট ভালদৰে বৰ্তমান আছে। তো এতিয়া আমি যদি ভালকৈ চাওঁ, প্ৰকৃতিৰ তুলনাত প্ৰকৃতিৰ গছ গছনি, অৰণ্য বা বিভিন্ন ধৰণৰ জীৱ জন্তুৰ তুলনাত মানুহৰ যদি পৰিমাণ চাওঁ, পৃথিৱীত যথেষ্ট পৰিমাণে মানুহ কম আছে। কিন্তু মানুহে তথাপি গোটেই পৰিৱেশৰ ওপৰত কিমান আমি অত্যাচাৰ কৰি থাকোঁ, নহয় জানো? তো একচুৱেলি যদি আমি যিমানেই ভাইৰাছক গালি পাৰোঁ, কৰোণা ভাইৰাছক বা যি ভাইৰাছক আমি যিমানেই গালি পাৰোঁ, একচুৱেলি পৃথিৱীখন, পৰিৱেশটো কোনে নষ্ট কৰি আছে? আমিয়ে, নহয় জানো? গতিকে আমি এই কথাত অলপ গুৰুত্ব দিয়া উচিত। এইবিলাকৰ পৰা আমি কিছুমান শিক্ষা লোৱা উচিত নিশ্চয়। আৰু মোৰ মতে এনেকুৱা ধৰণৰ লকডাউন একচুৱেলি বছৰটোত এটলিষ্ট দুবাৰ হ'ব লাগে। মিনিমাম 10 দিনে হওক বা এসপ্তাহৰ কাৰণে হ'লেও দুবাৰ হ'ব লাগে। আপোনালোকৰ মতামত কি নিশ্চয় কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া সকলোৰে সৈতে শ্বেয়াৰ কৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিছেই চাগে। আৰু এয়াই তেতিয়াহ'লে এই বিশেষ পৰিৱেশৰ যিটো প্ৰভাৱ পৰিছে কৰোণা ভাইৰাছৰ লকডাউনৰ ফলত, কিছুমান কথা বুজাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পালে। গতিকে অতি শীঘ্ৰে নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আহিছোঁ। ধন্যবাদ।